নমস্কাৰ মই মৰমী মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি মোৰ থাৰ্ড ব্লগত মই লৈ আহিছো মেকআপ টিউটোৰিয়েল এটা যেহেতু মই সিম্পল মেকআপ খুব ভাল পাওঁ আৰু সেই সিম্পল মেকআপ খিনি মই নিজে কৰি দেখাম আপোনালোকক হয়তো বহুতে সিম্পল মেকআপ ভাল পায় আৰু বহুত অকেজনত সিম্পল মেকআপ ভাল লাগে যেহেতু মই নিজে কৰো গতিকে মই আপোনালোকক আজি মোৰ সিম্পল মেকআপটো মই দেখাব লৈছো আহকচোন একেলগে মেকআপটো চাওঁ আৰু মোৰ চেনেলটো যিসকল নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব প্ৰথমতে মই এটা বেল মাৰি লম যাতে চুলিখিনি ইনগ্ৰেডিয়েণ্টবিলাক নালাগে তো বেলডাল মাৰি লৈছো ওকে বেলডাল মাৰি ললো এইবাৰ মই মোৰ ফেসটো ক্লিন কৰি লৈছো মই হয়তো আপোনালোকে সকলোৱে গম পাইছে যে মোৰ মুখত একো নাই বৰ্তমান তো মুখখন মই ক্লিন কৰি লৈছো প্ৰথমতে আপোনালোকে যেতিয়া মেকআপ কৰে ফাৰ্স্ট আপোনালোকে সদায় স্কিনটো সাফা কৰি ল'ব বা ফেস ওয়াশ দি ধুই ল'ব যাতে নহলে পিম্পলছ হোৱাৰ সম্ভাৱনা থাকে আৰু ফাৰ্স্টতে মই সদায় মোৰ স্কিনত মই প্ৰথমতে ময়শ্চাৰাইজাৰ লগাই লওঁ সো মই ময়শ্চাৰাইজাৰ লগাওঁ সো মই সদায় স্কিনত প্ৰায়ে মই স্কিনত লগাওঁ এইটো ময়শ্চাৰাইজাৰ ক্ৰীম হয় অৰিফ্লেমৰ মিল্ক এণ্ড হানি সো মই এইটো লগাওঁ এইটো মই লগাইছো অলপ লগালে টেপ কৰিলে হ'ল বেছি হেৰি কৰিব নালাগে সদায় স্কিনত ধুনীয়াকৈ ময়শ্চাৰাইজাৰটো লগাই ল'ব আপোনালোকে মই অলৰেডি স্কিনত লগাই থৈছিলোঁ তথাপি মই এপাখিনি লগাই দেখাইছোঁ ময়শ্চাৰাইজাৰ ক্ৰীম লগোৱাৰ পাছত সদায় প্ৰাইমাৰ লগাব লাগে চ' মই প্ৰাইমাৰ ইউজ কৰোঁ লেকমি এবছলিউটৰ এইটো বৰ্তমান এইটো মোৰ ওচৰত আছে মই এইটো লগাম এতিয়া আচলতে প্ৰাইমাৰটো লগালেও বহুতখিনি ব্ৰাইটনেছ আহিয়ে যায় মই প্ৰায়ভাগ প্ৰাইমাৰ লগাই পেলাইও কেতিয়াবা গুচি যাওঁ আৰু কেতিয়াবা অকেজন থাকিলে মই তেতিয়া অকণমান মেকআপ কৰোঁ মই নৰ্মেলি অলপ লাইট লগাওঁ ফাউণ্ডেশ্যনটো কিন্তু এইবাৰ মই অলপ বেলেগ লগাইছোঁ মই কিনিছোঁ মাজতে এনেই নৰ্মেলি মই লেকমি 925ৰ ফাউণ্ডেশ্যনে বেছিকৈ লগাওঁ কাৰণ এইটো লাইট ৱেইট হয় আৰু চলি যায় নৰ্মেলি ঘৰতো লগাব পৰা যায় কেতিয়াবা সেইকাৰণে মই এইটো লগাওঁ আৰু এইবাৰ মই ফাউণ্ডেশ্যন কিনিছোঁ পেকৰ যিটো হয় প্ৰফেশ্যনেল মেকআপৰ কাৰণে হয় পেকৰ HD ফাউণ্ডেশ্যন এইটো দেখিছে চাগে HD ফাউণ্ডেশ্যন পেকৰ হয় এইটো মই অনলাইন কিনিছোঁ নাইকাৰ পৰা আৰু ইয়াৰে প্ৰাইচটো হয় 875 সো প্ৰাইমাৰটো শুকাইছে আৰু এইবাৰ লগাইছোঁ মই নৰ্মেলি অলপ লাইট লগাওঁ ফাউণ্ডেশ্যনটো এইটো বটল পেকৰ সো মই লৈছোঁ অকণমান বেছি ল'ব নালাগে যিহেতু এইটো HD হয় অকণমান লগালে বহুত বেছি ব্ৰাইটনেছ আহি যায় গতিকে অকণমান লগাব এইখিনিয়ে লৈছোঁ জাষ্ট মোৰ কোৱান্টিটি ইমানেই বহুতে হয়তো টেপ কৰি পেলাই লগায় ফাউণ্ডেশ্যনটো টেপ কৰি লগায় বাট টেপ কৰিলে কেতিয়াবা তাৰমানে কি হয় স্কিনত ভালকৈ মিক্স হৈ নাযায় চ' সদায় ফাউণ্ডেশ্যনটো লৈ সদায় মুখত টেপ কৰি লগতে এনেকৈ লগাই দিব লাগে দেখাইছোঁ বাৰু তেতিয়া ধুনীয়াকৈ এপ্লাই কৰা হয় ধুনীয়াকৈ লাগি যায় আৰু মই বেছিভাগ হাতেৰে কৰোঁ ব্ৰাছো আছে ব্ৰাছদিও কৰিম হাতেৰে কৰিলে মই বেছি সফ্ট পাওঁ বেছি ধুনীয়া হয় আন্ধাৰে লগাব পাৰে মোৰ চিনৰ তলত থাকিলে এইটো লৈছোঁ এনেকৈ কৰা পাৰে কফি ইউজ কৰিব পাৰে তেতিয়া ধুনীয়াকৈ মিক্স হৈ যায় নহ'লে এনেকৈ লগাই লওঁ এইখিনি অকণমান ব্লেণ্ড কৰিব লাগে এইখিনি মই কফি ইউজ কৰোঁ ইমান লাগিলে দেখিছেনে কি ধুনীয়াকৈ মিক্স হৈছে স্কিনত
এইটো এটা লুক মোৰ ফাউণ্ডেশ্যন লগোৱাৰ পিছত মোৰ স্কিনৰ কালাৰটো বেলেগ হৈ গ'ল মই নিজে বেলেগ ধৰিব পৰা নাই সো এইটো হ'ল ফাউণ্ডেশ্যন লুক এবাৰ আহিছোঁ মই আই শ্বেডো লগাম ধুনীয়াকৈ সিম্পল মই ভাল পাওঁ বেছি এবাৰ মই চকুৰ কাৰণে মই আই শ্বেডো লগাম হুডা বিউটি মই হুডাৰ বস্তুবিলাক বহুত ভাল পাইছোঁ আৰু এইবোৰ মই অনলাইনৰ পৰাই কিনিছোঁ আৰু এটা লগাওঁ মই কেমেলনৰ এইটো ইয়াৰ পেলেটটো মই আপোনালোকক দেখাম হুডাৰ এইটো নিউড বিউটি হয় ইয়াৰে কালাৰবিলাক বহুত ধুনীয়া দেখিছে চাগে ইয়াৰে বহুত ধুনীয়া ধুনীয়া কালাৰ হয় চ' মই এতিয়া এপ্লাই কৰিম এইটো কালাৰ বৰ্তমান মই এপ্লাই কৰিম আৰু নহ'লে এইটো কালাৰ কৰিম এই দুটাৰ ভিতৰত মই যোনটো এতিয়া মোৰ মন যায় মই এইটোৱে কৰিম এতিয়া বৰ্তমান মই এইটো লগাম লাহেকৈ আৰু মই সদায় আইশ্বেডো সদায় মই আঙুলি দি লগাওঁ এতিয়া মই ব্ৰাছ ইউজ কৰিছোঁ এইটো দেখিছে খুব ধুনীয়া এটা শেড আহিছে চকুত আৰু মই এইখিনি নৰ্মেল মেকআপ ইয়াতকৈ বেছি হেভি নকৰোঁ বাৰু এবাৰ লগাইছোঁ মই গোল্ডেনটো অলপ মাজত গোল্ডেন লগালে বহুত ভাল লাগে এটা ধুনীয়া লুক আহিছে অকণমান কম হ'ল ধুনীয়া লাগিছে আৰু এইবাৰ হয়তো অলপ বেলেগ হ'ব পাৰে নাই কাৰণ মই চিম্পল মেকআপ এবাৰ লগাম মই ওপৰত এইখিনি যিখিনি খালী আছে ন এইখিনিত মই হোৱাইট বা চিলভাৰ লগাম যাতে মোৰ ব্লুজখিনিৰ লগত ধুনীয়া দেখে চ' এইবাৰ লগাম মই কেমেলনৰ এইটো পেলেট ইয়াত বহুত ধুনীয়া ধুনীয়া কালাৰবিলাক আছে আপোনালোকে দেখিছে চাওক যেনেকুৱা ধৰণৰ লাগে আপোনালোকে তেনেকুৱা পাব আৰু চব চাইনি হয় চ' মই এইবাৰ লগাইছোঁ তলত লগাম এইটো অকণমান বেলেগ হৈ গ'ল উপায় নাই এইখিনি অকণমান শাইনিং দি থাকে ধুনীয়া লাগে আৰু দেখিব হৈ গ'ল খুব ধুনীয়া কালাৰ মই আকৌ দেখাইছোঁ বৰ ধুনীয়া কালাৰবিলাক এইটো আছিলে কেমেলনৰ আৰু এতিয়া মই আঁকিম মোৰ আইব্ৰোডাল মোৰ অলৰেডি আইব্ৰোটো ডাঠ যিহেতু অকণমান আঁকিলে হৈ যায় মই আইব্ৰো খুব কম আঁকো কাৰণ মোৰ এইটো বহুত ডাঠ হয় একে পূৰাই ডাঠ থাকে এতিয়া হয়তো ভিডিঅ'ত ইমান এটা গম পোৱা নাই বাট ফ্ৰণ্টত আহিলে গমেই পোৱা যায় ইমানে ডাঠ চ' মই এতিয়া লগাম
কল'চেলৰ এডাল কাজল হয়, এডালৰ পৰা অলপ লগাম আৰু চেষ্টা বেছি ডাৰ্ক নকৰোঁ। আইব্ৰ'টো আঁকিলে একচুৱেলি ভাল লাগে দেখিব। গৰম লাগে। মই এইখন গ্লাছত চাই লগাম, কাৰণ মই এই মোবাইলটোত ভালকৈ দেখা পোৱা নাই আন্ধাৰৰ কাৰণে। ঠিক আছে, হৈছে বাৰু যেনে তেনে। চ' সদায় আইব্ৰ'টো আঁকিলে মুখখন আৰু বেছি উজ্জ্বল লাগে, সেইকাৰণে মই আইব্ৰ'টো আঁকিছোঁ। এইবাৰ লগাম আইলাইনাৰ, আৰু মই আইলাইনাৰ লগাইছোঁ। এইটো ৱাটাৰপ্ৰুফ হয়, চবতে পায়ে যাব, আৰু মই ইউজ কৰোঁ বেছিকৈ পেঞ্চিল লাইনাৰটো, কাৰণ এইটো বহুত সুবিধা হয় লগাবলৈ। পেঞ্চিলটোৰ কাৰণে সুবিধাৰ কাৰণে মই পেঞ্চিলটো লৈছোঁ। এনেই মই লেকমিৰে চব ইউজ কৰোঁ, বেছিভাগ লেকমিৰ কাজল হওক বা লেকমিৰ ফাউণ্ডেশ্যন হওক, এইবোৰে বেছিকৈ ইউজ কৰোঁ। এইখিনি নৰ্মেলখিনি মোৰ হৈ গৈছে। এইবাৰ মই লগাইছোঁ ব্লাছাৰ। এইটো বিৰাট ধুনীয়া হাইলাইটাৰৰ কাম কৰে আৰু ব্লাছিঙৰ কাম কৰে, গতিকে এইটো মই লগাইছোঁ। দেখিছে চাগে খুব ধুনীয়াকৈ ব্লাছাৰৰ শ্বাইনিং আহিছে। মই চিলভাৰ কৰিছোঁ, আৰু এইকেইটা কালাৰ বিৰাট ধুনীয়া হয়। কালাৰকেইটা এইটো মোৰ খুব ফেভৰেট হয়, মই বহুত লগাওঁ সেইটো। আৰু এতিয়া মই এই ছাইডকেইটা যে কাটে, এই ছাইডকেইটা মই কেতিয়াবা কাটোঁ, বাট ইমান ভালকৈ নাজানো, তথাপিও আজি কাটিব চেষ্টা কৰিম। এতিয়া মই লগাম মোৰ এই ছাইডকেইটা মই অলপমান স্লিম কৰিবৰ কাৰণে মই চেষ্টা কৰিম। তাৰ কাৰণে লগাম মই এইটো কালাৰ, ব্ৰাউন কালাৰ। এই ব্ৰাউন কালাৰটো মোৰ স্কিনৰ লগত যাব, গতিকে মই এইটো অকণমান লগাম। এইটো এতিয়া হাতেৰিয়ে লগাম আৰু। তাৰমানে এইটো চাই গম পাইছে চাগে, মোৰ এইখিনি মই কটাৰ কাৰণে এইখিনি স্লিম হৈ গৈছে, আৰু এইখিনি মোৰ ওলাই আছে, দেখিছে নহয়? এইখিনি মই এপ্লাই কৰাৰ কাৰণে এইখিনি স্লিম দেখালে। চ' এইখিনি মই আৰু অকণমান কাটিম।
মোৰ লুকটো আপোনালোকে হয়তো দেখিছে, খুব ধুনীয়া চিমাৰী এটা লুক আহিছে। এবাৰ লগাব লৈছোঁ মাস্কাৰা। মই লেকমিৰে আইকনিকৰ মাস্কাৰা লগাওঁ। চ' মাস্কাৰাটো লগাম। এবাৰ একদম ফিনিচিং হিচাপে মই লগাই আছোঁ। আৰু মেকআপ স্প্ৰেটো লগোৱাৰ পিছত মই লিপষ্টিকটো লগাম, যাতে লিপষ্টিকটো থাকে। এইটো লগাইছোঁ মেকআপ স্প্ৰে। এইটো মেবিলাইনৰ হয়। ইয়াৰে প্ৰাইচটো 599। এইটো ল'ব 599। এইটো মেবিলাইনৰ হয়, মেকআপ ফিক্সাৰ হয়। চ' এইটো মই এতিয়া লগাম। এইটো লগোৱাৰ পিছত খুব ধুনীয়া এটা গ্ল' আহে, শ্বাইনিং দিয়ে আচলতে। মই কনচিলাৰ খুব কম ইউজ কৰোঁ, যিহেতু কনচিলাৰ মই নলগাওঁ, কাৰণ কনচিলাৰটোত বেছি ডাৰ্ক থাকিলে বা ডাৰ্ক চাৰ্কেল হ'লে কনচিলাৰ লগাব লাগে। মোৰো আছে, বাট কেতিয়াবা মই কনচিলাৰ ইউজ নকৰোঁ, কাৰণ নৰ্মেলি মোৰ চাফা হৈ থাকে, সেইকাৰণে। এইটো লগাই 2 মিনিট ৰ'ম। 2 মিনিট। মই আচলতে দুটা ফিক্সাৰ ইউজ কৰোঁ। কেতিয়াবা মই হুডা বিউটিৰ এটা ফিক্সাৰ মই এইটো ইউজ কৰোঁ, আৰু মই মেবিলাইনৰটো ইউজ কৰোঁ। বৰ্তমান মেবিলাইনটো মই নতুনকৈ লৈছোঁ, খুব ভাল লাগিছে মোৰ, সঁচাকৈ বহুত এটা ধুনীয়া শ্বাইনিং আহে। আৰু হুডা বিউটিৰো প্ৰডাক্টবিলাক ভাল হয়, আপোনালোকে ইউজ কৰি চাব পাৰে সকলোৱে। তো এইবাৰ মই লগাব লৈছোঁ মোৰ লিপষ্টিকটো। মই লিপষ্টিক লগাওঁ এনেই নৰ্মেলি লেকমিৰে। চ' মই কিন্তু আজি মই এটা বেলেগ লগাইছোঁ হুডা বিউটিৰ, খুব ধুনীয়া কালাৰটো। লিপষ্টিকৰ সদায় মই লেকমি এপচিলিউটৰ ইউজ কৰোঁ। এইটোৰ দাম 799। আৰু এইটো নতুনকৈ কিনিছোঁ হুডা বিউটিৰ। এইটো বহুত ধুনীয়া হয়, মেট হয়, এই দুইটাই মেট হয়। আৰু আজি মই লগাই দেখাম এই হুডা বিউটিৰ খুব ধুনীয়া কালাৰটো চাওক। আৰু লেকমিটো এইটো। এইটো কালাৰটো আচলতে চেৰি ৰেড হয়। চেৰি ৰেড কালাৰটো বহুত ভাল লাগে, আৰু শুকালে আকৌ কালাৰটো বেলেগ হৈ যায় ইয়াৰে চেৰি ৰেডৰ কাৰণে। এই কালাৰটো, এই হুডাৰ যিটো লিপষ্টিকটো হয়, এই লিপষ্টিকটো বহুত বেছি মেট হয়। গতিকে আপোনালোকে হয়তো বহুতে মেট লিপষ্টিক নলগায়। তো আপোনালোকে যদি মেট লিপষ্টিক লগায়, তেতিয়াহ'লে তলত মইশ্চাৰাইজাৰ লগাই ল'ব, তেতিয়া ওঠত মানে ড্ৰাইনেছটো নাইকিয়া নহয়। নহ'লে মেট লগালে বহুত ড্ৰাই হৈ যায়। গতিকে হুডাটো ট্ৰাই কৰি চাব পাৰে আপোনালোকে, অনলাইন পাই যাব সকলোৱে। ফিনিচিং আছে মোৰ হুডটো, এইটো মই বহুত নাপাওঁ। হয়, আপোনালোকে দেখিছে মই কমপ্লিট এটা চিম্পল মেকআপত মই আজি আপোনালোকক দেখালোঁ। মোৰ এইটো ফাইনেল লুক হয় মোৰ মেকআপটোৰ। গতিকে আজিলৈ মোৰ ব্লগটো মই ইমানতে সামৰিছোঁ। আপোনালোকে জনাবলৈ নাপাহৰিব আজিৰ ব্লগটো কেনেকুৱা পালে। লগতে যিসকল নতুন, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা বেল আইকনটো ক্লিক কৰিব। ধন্যবাদ।